হাই ফ্ৰেণ্ডছ, মোৰ চেনেলটোতে আপোনালোকক স্বাগত জনালোঁ। এয়া দেখিবলৈ পাইছে, এইখন হ'ল কপিলী দলং, যিখন নতুনকৈ বনোৱা হৈছে। এইখন কপিলী দলং আৰু আমি আজি যাবলৈ ওলাইছোঁ চাপাৰমুখৰ পৰা হোজাই। এয়া দেখিবলৈ পাইছে, আমি চাপাৰমুখ জংচনলৈ আহি পালোঁ আৰু আমি টিকেটো কৰি ল'লোঁ আৰু আমি বহুত সময় ৱেইট কৰিব লগা হৈছে যে গাড়ীখন কেতিয়া আহি পাব, আমাৰ ট্ৰেইনখন কেতিয়া আহি পাব। প্ৰায় 2 ঘণ্টামান ৱেইট কৰাৰ পাছত আমাৰ ট্ৰেইনখন আহি পালে। এবাৰ এনাউন্স কৰি ক'লে যে আমাৰ ট্ৰেইনখন 1 নম্বৰ প্লেটফৰ্মত আহিব। তাৰ কাৰণে আমি ব্ৰিজখন পাৰ হ'লোঁ। বহুত সময় ৱেইট কৰি দেখিলোঁ যে আমাৰ ট্ৰেইনখন দেখিবলৈ পাইছোঁ। এইখন আমাৰ ট্ৰেইনখন হয়, যিখনত আমি হোজাইলৈ যাম ডক্তৰৰ ওচৰলৈ। আৰু ভিডিঅ'টো ভাল লাগিলে প্ৰথমৰ পৰা শেষলৈ চাব আৰু লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি ভিডিঅ'টো ভাল লাগে কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। আমি এয়া ট্ৰেইনত উঠি ল'লোঁ আৰু উঠি ধুনীয়াকৈ বহি ল'লোঁ আৰু চাপাৰমুখ ষ্টেচনত বাই বাই বুলি কৈ আমাৰ ট্ৰেইনখন এৰিলে আৰু আমি বাই বাই ক'লোঁ। আৰু বাই বাই কৰাৰ পাছত দেখিবলৈ পালোঁ যে ট্ৰেইনখন অলপ জেগা শ্ল'কৈ গৈছে। তাৰপাছত ইমান স্পীডকৈ গৈছে যে আমি 1 ঘণ্টাৰ মূৰতে গৈ পালোঁগৈ আমাৰ হোজাই। আৰু হোজাই ষ্টেচনখন আপোনালোকক দেখুওৱা নহ'ল, তাৰ কাৰণে চৰি। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে আপোনালোকে শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু ময়ো ভাল আছোঁ, আশা কৰোঁ আপোনালোকেও ভালেই আছে। আৰু এয়া দেখিবলৈ পাইছে, আমি ফাইনেলি আহি পাই গ'লোঁ আমি হোজাই ষ্টেচন। এয়া আমি নামিবলৈ ৰখি আছোঁ, ট্ৰেইনখন ৰখিব আৰু আমিও নামিম। তাৰ কাৰণে আমি ৱেইট কৰি আছোঁ। এয়া ট্ৰেইনখন ৰখালে যিহেতু আৰু আমিও নামি ল'লোঁ। আৰু নামি আমাৰ হাতত বেছি সময় নাই, কাৰণ আমি ডক্তৰৰ ওচৰত গৈ ডক্তৰ দেখুৱাই আকৌ আহি যাব লাগিব ৰিটাৰ্ণ আমাৰ ঘৰলৈ। তাৰ কাৰণে আমি শ্বৰ্টকাট ব্ৰিজ পাৰ নহ'লোঁ, আমি ডাইৰেক্ট এনেকৈ তলেদিকে নামি নামি গ'লোঁ। নামি আৰু এনেকৈ আমি টমটমক সুধিছোঁ যে মেডিকেললৈ যাওঁতে কিমান ল'ব ভাড়া। কৈছে যে একেবাৰে 20 টকাকৈ লাগিব। 3জন মানুহ আছোঁ, কিন্তু বেছি দূৰ নহয়, আধা কিলোমিটাৰ হ'ব, তাতে বোলে 20 টকা লাগে। মই ক'লোঁ নালাগে, বাদ দিয়া। পাপাক ক'লোঁ আৰু বাদ দিয়া, নালাগে, আমি খোজকাঢ়িয়ে যাম। আধা কিলোমিটাৰহে, আধা কিলোমিটাৰ এনেও যাব পাৰি। আমি পাপাই, মই আৰু আমাৰ ভণ্টি খোজকাঢ়িয়ে গ'লোঁ আৰু গৈ আমি ফাইনেলি আমাৰ মেডিকেল পালোঁহি। আৰু এইখন মেডিকেলৰ নাম হৈছে প্ৰাইম মেডিকেল। এইখনত বহুত ডাঙৰ মেডিকেল হয় আৰু বহুত মানুহো আছে, দেখিবলৈ পাব বহুত ভিৰ লাগি আছে। আৰু ইয়াত যিহেতু মোৰ ভেলিডিটি গ'লগৈ ৰিচিপ্টখনৰ, তাৰ কাৰণে আমি আকৌ কাটিব লগা হ'ল 450 টকা দি। আকৌ মই গৈ তাত কাগজটো জমা দিলোঁ, আকৌ সুধিলোঁ যে কিমান লাগিব বুলি। তেওঁলোকে কৈছে যে আকৌ তোমাৰ ভেলিডিটি গ'লগৈ, তুমি 21 দিনৰ ভেলিডিটি আছিল আৰু যিহেতু তোমাৰ সময়টো পাৰ হৈ গ'ল, তুমি আকৌ টিকেট কৰিব লাগিব। তাৰ পাছত মই টিকেটটো কৰি ল'লোঁ আৰু কৰাৰ পাছত 2-3জনমান যোৱাৰ পাছতে প্ৰায় 10-15 মিনিট পাছতে মোক মাতিল আৰু আমি গৈ আহিলোঁ। আৰু ইয়াত টয়লেট বহুত চাফা, টয়লেটলৈ গৈছিলোঁ, বহুত চাফা। আৰু মেডিকেলটো বহুত ডাঙৰ হয়। আমি তলৰ তালাটোতহে আছোঁ, ওপৰ ফালে আৰু তালা আছেই, 2তলীয়া বিল্ডিং হয়। আৰু ইয়াত বহুতখিনি ঔষধো লোৱা হৈছে। আৰু ফাৰ্মেচিত গৈ লাইন পাতিব লাগে, যোনে কাগজটো আগত জমা দিব তেওঁহে আগে ঔষধ পাব। বহুত সময় তাতো ৰখিলোঁ, কমচে কম ইয়াতো 10 মিনিটমান ৰখিলোঁ। ৰখাৰ পাছত আমাৰ বিল বনালে, আমি গোটেইখিনি ঔষধ লৈ ল'লোঁ। আৰু ঔষধৰ দাম যেতিয়া কৈছে, মোৰ চকু কি ক'ম, মোৰ মাথা বেয়া হৈ গৈছে। কি কৰে মই ভাবি পোৱা নাই। 3500 টকাৰ খালি ঔষধে, আৰু ঔষধ ইমান কম, কিন্তু ইমান কম ঔষধত ইমান দাম লৈছে। বাপৰে বাপ, পাৱাৰী ঔষধ হয় আৰু ঔষধখিনিও বহুত ভাল। আৰু ইয়াৰ পৰা ঔষধ খাই মই বহুত ভাল পাইছোঁ। আৰু আপোনালোকেও যদি ইয়াৰ পৰা ঔষধ খায়, আপোনালোকৰ কিবা কাণৰ প্ৰব্লেম, কিবা চকুৰ প্ৰব্লেম, কাৰোবাৰ নাকৰ প্ৰব্লেম, কাৰোবাৰ বিভিন্ন ধৰণৰ অসুবিধা হ'ব পাৰে বা কিছুমান বিভিন্ন ধৰণৰ বেমাৰো হ'ব পাৰে। আপোনালোকে ইয়াত মই নাম্বাৰটো দেখুৱাই দিম,
আৰু এই নাম্বাৰত কল কৰি আৰু মেডিকেলৰ নামটো লৈ আপোনালোকে এই মেডিকেললৈ যাব পাৰে আৰু ঔষধো বহুত ভাল দিয়ে। মই ভাল পোৱাৰ কাৰণে আকৌ এবাৰ ৰিচিপ্ট কাটি আকৌ এবাৰ গ'লোঁ আৰু ঔষধখিনি লৈ ল'লোঁ আৰু আমাৰ ঔষধখিনি ওলোৱা হৈ গ'ল। আৰু এতিয়া আমি আহিবলৈ লৈছোঁ আমাৰ ঘৰলৈ আৰু বহুত হুৰাহুৰিকৈ ঘৰলৈ আহোঁতে ঘৰলৈ আহোঁতে আমাৰ মানে কি ক'ম আৰু হুৰাহুৰিকৈ ট্ৰেইনত বহিলোঁ আৰু আহি গ'লোঁ আৰু অহা ভিডিঅ'টো আপোনালোকক দেখুওৱা নহ'ল। আৰু আমি তাৰ পৰা ওলাই হোটেললৈ সোমালোঁ কাৰণ বহুত ভোক লাগি আছিল। ৰাতিপুৱা খোৱা নাছিলোঁ। আমি লৈ ল'লোঁ আমি লৈ ল'লোঁ পৰঠা, আমি লৈ ল'লোঁ পৰঠা আৰু লৈ ল'লোঁ 2টা জুচ আৰু লৈ ল'লোঁ কুৰকুৰি আৰু দুজনে 2টা জুচ খালোঁ, পুৰি খালোঁ, ৰসগোল্লা ল'লোঁ আৰু গোটেইখিনি খাই লৈ আমি আহি গ'লোঁ ঘৰলৈ। আৰু ঘৰলৈ আহি দেখিবলৈ পাইছে এইখন বিল আৰু এইখন মই যেতিয়া ফাৰ্ষ্ট টাইম গৈছিলোঁ সেইখন বিল হয়, যিটো ৰিচিপ্ট কাটিব লাগে সেইখন হয়। আৰু ইয়াত দেখিবলৈ পাইছে ভেলিডিটি ডেট 21 দিনৰ হয় আৰু এইখিনি ধুনীয়াকৈ এনেকৈ বনাই দিয়ে। আপোনালোকৰ মোবাইল নাম্বাৰ ল'ব আৰু 450 টকা লয়। আগৰ দিনাখনে কাটি থ'লে বেছি ভাল হয়। আৰু ইয়াত দেখিবলৈ পাইছে বহুতখিনি বিল হৈছে আৰু ইয়াত মোৰ বহুতখিনি বিল গৈছে যিহেতু মোৰ কাণৰ বেমাৰটো বহুত দিনলৈ আছিল। প্ৰায় 8 মাহমান পিছত মই এইখন মেডিকেল গৈ পালোঁ। আগত সৰু সুৰা ডক্টৰৰ পৰা ঔষধ খাইছোঁ, ফাৰ্মাচীৰ পৰা ঔষধ খাইছোঁ, মই ভাল পোৱা নাছিলোঁ। তাৰ কাৰণে এইখন মেডিকেলত গ'লোঁ আৰু এইখন মেডিকেলৰ পৰা এয়া দেখিবলৈ পাইছে যে কিমান ৰিচিভ হ'ল মোৰ বিল, মানে ঔষধৰ বিল হয় এই বিলখন হ'ল আমাৰ আজি। আৰু এয়া দেখিবলৈ পাইছে এয়া ঔষধ ইমান দিছে, ইমান টেবলেট দিছে, বাপৰে বাপ। মই ভাবি আছোঁ ইমানখিনি টেবলেট মই কেনেকৈ খাওঁ, মোৰ মাথাটো বিষাই গৈছে। মই টেবলেট খাবলৈ একেবাৰে ভাল নাপাওঁ। টেবলেট বুলিয়ে নহয়, মই ঔষধ খাবলৈও একেবাৰে ভাল নাপাওঁ। এইবোৰ ঔষধ দিছে আৰু টেবলেট দিছে, আকৌ কাণৰ দৰৱ আৰু এটা দিছে আৰু এইবোৰ ঔষধ আপোনালোকে দেখিবলৈ পাইছে এইটো কাণৰ দৰৱ হয় অথবা আৰু এই ইমানখিনি টেবলেট দিছে। ইয়াত মোক কৈছে যে ডক্টৰে 2 মাহৰ ঔষধ দিছোঁ আৰু 2 মাহৰ ঔষধ যিহেতু দিছে তো খাবই লাগিব। এইটো হৈছে ভিটামিনৰ টেবলেট 6টামান দিছে, 6টামান হ'ব আৰু টেবলেট 6টামান নহয় আকৌ দেখিবলৈ পাইছে টেবলেটৰ দিছে। এয়া ইমানখিনি ঔষধ দিছে আৰু এইখন বেগো দিয়ে। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিব। বাই বাই।